Hello everyone, welcome back to my vlog. কি খবৰ কলা আশা কৰিছো সকলোৰে ভাল মোৰো ভালেই ৰাতিপুৱা ওলালেহি মোৰ ডান্সৰ ষ্টুডেণ্ট দুগৰাকী যেহেতু মই যোৱাটো vlogত কৈছিলো যে মই মিউজিক ভিডিঅ'ৰ পিছদিনাখন থাকিব নোৱাৰাৰ কাৰণটো হৈছে শিৱসাগৰত মোৰ দুৰ্গা ফটোশ্বুট এটা আছিলে আৰু এয়া দেখিছে নহয় মৰম লগা দুইজনীকে মই সজাই দিছো কিন্তু বতৰটো একেবাৰে নেৰানেপেৰাকে বৰষুণ দি থকাৰ কাৰণে ভাবিছিলো আজি শ্বুট নহবই নেকি তাৰপিছত ভাইটিকেইটা আহি পালে আৰু দেখিছো বতৰটো মুকলিও কৰিছে অকমান ৰ'দ ওলাইছে সেইকাৰণে বাহিৰলৈ ওলাই পেলাই আমাৰ চোতালতে দুখনমান ফটো ললো তাৰপিছতে আমি এতিয়া গৈ আছো এয়া হৈছে কাব্যা মিলি আৰু পিছফালে আছে আমাৰ ভাৰ্গৱী আৰু এইফালে তেওঁলোকৰ গাৰ্জেন সকলোবোৰ গৈ আছো আমি এতিয়া দেৱীদৌললৈ বুলি আৰু দেৱীদৌল পায়ে দেখিছো ইয়াত ফটোশ্বুটৰ কাৰণে পুৰা ভিৰ মানে বিষ্ণুদৌল শিৱদৌল সকলোতে তাৰপিছত আমি আহিলো দেৱীদৌললৈ দেৱীদৌলতে আমি ফটোশ্বুট কৰিলো এইফালে ফটোজ ভাইটিকেইটাই মাৰি আছে খুব ধুনীয়াকৈ মাজতে মই অকণমান ক্লিপ ধৰি ৰাখিলো ইহঁতৰ লগতে আৰু এয়া দেখিছে নহয় আমাৰ গধূলি হ'বলৈ হ'ল আৰু বতৰো যেনিবা লগ দিলে এইফালে ঘৰমুৱা হলো আৰু পিছদিনাখনৰ এয়া হৈছে ক্লিপ যিহেতু প্ৰত্যেক বছৰে শংকৰ উৎসৱ বুলি আমাৰ ঘৰৰ সন্মুখতে দুদিনীয়া কাৰ্যসূচীৰে পাতি অহা হৈছে ভাগৱত পাঠ আৰু ভাওনা এইবাৰো হ'ব 12 আৰু 13 অক্টোবৰত আমাৰ নামতিয়াল পথাৰ পিয়লি ফুকন নগৰ বাইপাছৰ কাষতে আপোনালোক সকলো আহিব নিমন্ত্ৰণ জনালোঁ আৰু এয়া ষষ্ঠী দিনাখন অলপ পূজাও চোৱা হ'ল এইফালে পানী তুলিবলৈ মানুহবোৰ গৈছে এইফালে অলপমান পূজাও চালোঁ আৰু যিহেতু এইবাৰ আমাৰ আসন দিব আমাৰ ঘৰৰ ফালৰ পৰা সেইকাৰণে আমি অলপমান বজাৰ চজাৰ আছিলে দুটা এটা কৰিলোঁ আৰু এয়া যে দেখিছে এয়া হৈছে তাৰ পিছদিনাখনৰ ভিডিঅ' ক্লিপ লগাই দিলোঁ এইফালে আমাৰ পিছফালে আমাৰ ভণ্টি এজনী বাৰ্থডে আছিলে বাৰ্থডে খাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভ্লগত লগ পাই আছোঁ সকলো ভালে থাকক সুস্থ থাকক আহি থাকক বাই বাই চি ইউ লাভ ইউ অল